ৰ'দ নপৰে নে মোক নহয় কাৰ পাৰমিশ্যন লৈ গছ কাটিব লাগিব এখন দেখিছ তোক এক মাৰি দিম কিহৰ ঘৰ দেখুৱাবলৈ আহিছে এইখন ঘৰত তোৰ কিমান মোৰো কিমানে কিহৰ তোৰ তোতকে মই 10 তোমাৰ 3 বছৰ ডাঙৰ এইখন ঘৰত জীৱ তোৰ চোতালত ৰ'দ পৰে কি সদায় খাই থাকে ক্লাছতো খাই থাকে এতিয়া মই কাৰ মূৰত তই ধান ৰ'দত দিছ কাৰ মূৰত দিয়া মই একো নাজানো মুখতে এই গছ কাটিব নোৱাৰ হে হৰি এই মানুহজনে ডাখন লৈ কি কৰি আছে আৰু ইহঁতৰ কিয় কাজিয়া কৰি আছে চুপ থাক মাইকী মানুহৰ এইটো কথা দৰকাৰ নাই কি মই নাথাকিলে আপুনি কি কৰিব পাৰে আইও অকণ আগলৈ যা ঐ জেৰাখনৰ ফালে যাচোন ঐ জেৰাখনৰ ফালে যা পেলালে নিজৰ ককায়েকক কেনেকে খেদি আহিছে চা নৰকতো স্থান নাপাবি আৰু ভয়ৰ প্ৰতি গছ কাটিবলৈ আহিছ মই তহঁতৰ কথা নাজানো ভাবিছ আমি চোৰাজাত নহয় তহঁতিহে চোৰাজাত হয় জানি তোৰ চোৰাজাত আইও মেখেলা চেখেলা পিঠা আহিছে মাইকী মানুহ ইমান মুখ চলোৱা মই ভাঙিম তহঁতৰ মই তাই মোক চোৰানি বুলি কৈছে দেখা নাই কি কথা কওঁচোন ছাৰ এই গছজোপাৰ কাৰণে মোৰ চোতালত ৰ'দ নপৰে সেইবাবে ধানকে শুকাব পৰা ৰ'দ নপৰে যদি ডালডালমানকে কাটিলে গোটেই গছজোপাটো কিয় কাটিব লাগে চা বাইদেৱে কি ক'লে শুনিলি মইতো অথনি পৰা এইটোৱে কৈছিলোঁ নুশুনে ইহঁতে ইমান মুকলীয়া মানুহ ন তাৰ কথা কেতিয়া কৈছিলে ছাৰ ইহঁতে মোক গছজোপা চুবলৈকে দিয়া গছজোপা চুবলৈ কিয় মানা কৰিলোঁ তাৰ অকণ মিঠা লগাই থাকি কৈ দিলোঁ কি কথা ভালকৈ কচোন গোটেইখিনি নকওঁ কিয় ছাৰ মোৰ ল'ৰা নহয় বুলি সিহঁতে আহিছে ছাৰ তাৰ মোক চলি কৈছে নিজে আমাৰ বাৰীত চুৰ কৰিব এতিয়া মোক চলি ক'বলৈ আহিছে ৰ কাজিয়া কৰা বন্ধ কৰ তহঁতে ল'ৰা ছোৱালী ইমান ডাঙৰ হ'ল লাজ নাপাওঁনে আজিৰ যুগত ল'ৰা ছোৱালী একো পাৰ্থক্য নাই ছাৰ ল'ৰা এটা নাই ছোৱালীয়ে খাই ল'বি মই মৰিলে মোৰ ঘৰটো পিন্ধ দিবলৈ ল'ৰা এটা নাই তেনেকৈ কৈছে আজিৰ যুগত ছোৱালীয়ে কি কৰিব নোৱাৰে আৰু আপোনাৰ ছোৱালীজনীক স্কুললৈ কিয় পঠোৱা নাই পঢ়ি শুনিতো কি কৰিব লাষ্টত ল'ৰা এটা চাই বিয়াহে দিব লাগিব ল'ৰা এটা থকা হ'লে পইচা টকামানকে ঘটি দিলেহেঁতেন আৰুনো আমাৰ আছেনো কি পিতাৰ ভেটিটোৰ বাহিৰে আমাৰ একোৱেই নাই তাইক পঢ়াবলৈ হ'লে আমাৰ খাবলৈকে নুজুৰিব তাইচোন বৰ ধুনীয়া কবিতা লিখে আপোনালোকে নাজানে নেকি যাওকচোন তাইক মাতি আনক যাচোন মাতি আনকে তোৰ ল'ৰা ছোৱালী কেইটা তোৰ ডাঙৰ ল'ৰাটোৱে মেট্ৰিক দিছিল নহয় স্কুললৈ কিয় হেৰুৱাইছে মই দিম ৰ'বা দেই নাই নালাগে আমি চাহ নাখাওঁ তুমি স্কুললৈ কিয় নাই যোৱা
ছাৰ তাইক ভাল ল'ৰা এটা পালে বিয়াই দিম ছোৱালী জন্ম দি সতি পূজা বুলি কব এই সৰু ছোৱালীজনী বিয়া দিলে ভৱিষ্যতটো কিমান অন্ধকাৰ হ'ব ভাবি চাইছনে ভাল ল'ৰা এটা পালে তাইৰে ভাল হ'ব আকৌ আমি ল'ৰা নাইকিয়া মানুহ জোৱাইটোকে পাম ল'ৰা বুলি এই শুনি আছো পৰিহালে জোৱাই থাকা পিছত মাটিখিনি দিব আকৌ ৰচোন ৰ মনে মনে থাক নিজেতো পঢ়া শুনা নকৰিলে এতিয়া ল'ৰাটোকো কাম কৰিব পঠালি আপোনালোকে জানেনে 14 বছৰ বয়সৰ তলৰ শিশুৱে শ্ৰমিক হিচাপে কাম কৰাটো আইনমতে দণ্ডনীয় কোনোবাই কেছ দিলে আপোনালোক কোৰ্টলৈ যাব পাৰে কি ক'লে বাইদেউ তই পৰা 14 বছৰ বয়সৰ শিশুৱে বিদ্যালয়লৈ যাব লাগিব এয়া সাংবিধানিক অধিকাৰ বাল্য বিবাহ আইনমতে দণ্ডনীয় পৰিয়াল পৰিকল্পনাৰ বিষয়ে জাননে পৰিয়াল পৰিকল্পনা এতিয়া চা তহঁতৰ দেউতাৰৰ অজস্ৰ মাটি বাৰী আছে এতিয়া আছে জানো তহঁতৰ ল'ৰা ছোৱালী কি দি থৈ যাবি ল'ৰাটোৱে ডেৰজত কাম কৰি ভৱিষ্যতে খাব পাৰিব জানো আৰু আপোনাৰ ছোৱালীজনী স্কুললৈ কিয় যাব নাই দিয়া সৌহিমা লভলীনাকেই চাওক ছোৱালী হৈও তেনেকৈ বিশ্বাস দি নেকি আছে দি দিয়া টেনশ্যন নিদিয়া তহঁতে বুজি পালিনে কিহৰ কাৰণে ইমান কাজিয়া কৰি থাকিব লাগে তহঁত দুজনীতো গাঁৱৰে ছোৱালী সিহঁতৰ ল'ৰা মানে তহঁতৰ ল'ৰা নহয় জানো এনেকৈ কাজিয়া কৰি থকাতকৈ দুইটাই খেতিকে নকওঁ কিয় বুজি পালে ছাৰ মোক ক্ষমা কৰি দিয়ক মই কাইলৈ গৈ ঘৰৰ পৰা ল'ৰাটো কিনি আনিম ভাইটি ময়ো যাম তোৰ লগত নপঢ়া নুশুনাৰ কাৰণে আমি বহুত ভুল কৰিলোঁ কাইলৈৰ পৰা ময়ো ছোৱালী কেইজনী স্কুলৰ মোক ক্ষমা কৰি দিয়ক বাইদেউ মই আপোনাক বেয়াকৈ কৰিম তুমিও মোক ক্ষমা কৰি দিয়ক মই আপোনাক বেয়াকৈ কৰিম বিৰিনা শুনিলা নহয় কাইলৈৰ পৰা স্কুল যাব পাৰিবা যাম বাইদেউ আৰু এই জেওৰাখন এতিয়া ইয়াৰ পৰা আঁতৰাই পেলা মিলা প্ৰীতিকৈ থাক তহঁতে তেতিয়াহে তহঁতৰ ল'ৰা ছোৱালীবোৰ তহঁতৰ পৰা ভাল শিক্ষা ল'ব হ'ব ছাৰ অ' ভাইটি এখন ধৰ পিছত বিচাৰি থাকিবা